ইয়াত ক'বলৈ বহুতো আছিলে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই কেৱল কবিতা পাতি কৰিম। কবিতাটো অতি সহজ সৰল ভাষাৰে মই লিখিছোঁ ভিকাৰীৰ ওপৰত। মোৰ জীৱনৰ তৃতীয়খন কাব্যগ্ৰন্থ উত্তৰ বিচাৰিৰ পৰা দ্বিতীয় কবিতা পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম ভিকাৰী তুমি। ভিকাৰী তুমি বৰ সুখী, পৰিচয় যদিও দুখী, আহামতো দুবেলা দুমুঠি, নাই যদিও নিজস্ব পুতি। নাজানো কাৰণ তোমাৰ, তোমাতকৈ অভাগা জীৱন আমাৰ। বুজিলো সময়ে শিক্ষা গুৰু তুমি, ছাত্ৰীৰ আসনত বহিলো আমি। প্ৰতাৰণা নকৰি খুজি মাগাই ভাল, কাৰোবাৰ আগত নধৰি তৰোৱাল। হাত নাই ভৰি নাই, আমাৰ বাৰু জ্ঞানে নাই। সত্যৰ জ্বলন্ত উদাহৰণ তুমি, নালানৰ তোমাৰ আৱৰ্জনা আমি। চৰিত্ৰ তোমাৰ বিচিত্ৰ, ভিকাৰীৰ নাই কোনো মিত্ৰ। হিংসা ঘৃণা সকলো ত্যাগী, প্ৰতিপল নিজৰ কৰ্মতাৰ অনুৰাগী। ভিকাৰী তুমি মহান, ক্ষুদ্ৰ হৃদয়ৰ কোমল প্ৰাণ। শিক্ষাৰ হিচাপ বুজাই দিলা, জীৱন নাটক তুমিয়ে জিনিলা। অজস্ৰ প্ৰণাম জনাও ভিকাৰী তোমাক, পবিত্ৰ হৃদয়ৰ পৰা ক্ষমা কৰিবা মই। ধন্যবাদ।